ছাত্ৰ ছাত্ৰীহঁত তোমালোকে স্কুললৈ আহিলানে? নমস্কাৰ ছাৰ, আমি স্কুললৈ আহিলোঁ ছাৰ। শ্ৰদ্ধাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজি বিদ্যালয়ত কুইজ প্ৰতিযোগিতা পতা হ'ব। হয় ছাৰ, আমি অংশগ্ৰহণ কৰিম। ছাৰ, আমি আজু আছোঁ। প্ৰথম প্ৰশ্নটো তোমাৰ বাবে ৰহিম। কোৱাচোন, তুমি কি গেটত পুলিচ নাই? ছাৰ, কলগেটত পুলিচ নাই। ৰতন, তুমি কোৱাচোন কি বল খেলিব নোৱাৰি? ছাৰ, কম্বল। শুদ্ধ উত্তৰ, শুদ্ধ উত্তৰ। ৰীণা, তোমাৰ বাবে এবাৰ কি ফুল নুফুলে কোৱাচোন? কলা ফুল ছাৰ, কলা ফুল নুফুলে। শুদ্ধ উত্তৰ, শুদ্ধ উত্তৰ। ৰঞ্জন, তুমি কোৱাচোন কি ড্ৰাইভাৰে গাড়ী চলাব নোৱাৰে? ছাৰ, স্কুল ড্ৰাইভাৰে গাড়ী চলাব নোৱাৰে। অতি সুন্দৰ। ৰতন, তুমি কোৱাচোন কি গুটি খাব নোৱাৰে? ছাৰ, শিলগুটি। ৰহিম, তুমি কোৱাচোন ৰজাৰ লাঠি ঘন ঘন গাঁঠি? ছাৰ, এইটো মই নাজানো। হ'ব দিয়া, সোমবাৰে ক'বা। ৰতন, তুমি কোৱাচোন ওপৰৰ পৰা পৰিল টেকেলি, টেকেলিৰ ভিতৰত ভেকুলী? ছাৰ, কঁঠাল। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কুইজ প্ৰতিযোগিতা সমাপ্ত হৈছে। সোমবাৰে তোমালোকৰ সাঁথৰ প্ৰতিযোগিতা পতা হ'ব। চবেই অংশগ্ৰহণ কৰিব লাগিব দেই। হ'ব ছাৰ, আমি সকলো আহিম।